যদি ব্লগছ আৰু তাৰ ভিডিঅ'লৈ আৰম্ভ কৰিছোঁ আৰু আজি আহিছোঁ মই গুৱাহাটীত আমাৰ এটা পৰীক্ষা আছে মানে ৰিটিন আছে সেই ৰিটিন লিখি উঠি অলপ ঘূৰিব চেষ্টা কৰিম ক'ত ক'ত ঘূৰোঁ কি কৰোঁ তেনেকুৱা মানে আজি পুৱাই মানুহ উঠাই নাই পুৱাই আৰম্ভ কৰিছোঁ ভিডিঅ'টো আৰু ভিডিঅ'টো দেৰি কৰে ৱেলকাম টু মানে মোৰ লগৰ ল'ৰাটো আহিছে ৰঞ্জিতৰ লগত ইমান ঠাণ্ডা দিছে মানে কথাই ওলাই নাহে পানীতে ফোন মাৰি আছে পাই নাই আহিছোঁ গাইছে চাই থাকক পৰঠা খাম পৰঠা জুজু খোৱা খাবা না আলু খাম পৰঠা ক'ব মোক মোক পৰঠা ক'ব দেই খাই ল'ম খাই লৈ মোক পইচা পইচা নাই এহেঁতি পলম মই পইচা পইচা নাই এই পইচা দিয়ে দিব মোক ওলাই যদি কালি আহিলোঁ তেতিয়া যাইছোঁ চিৰিয়াখানা চাই থাকক আমি চিৰিয়াখানাত যাইছোঁ চিৰিয়াখানা আৰু গাইজ ফাইনেলি মানে চিৰিয়াখানা আহি পালোঁ আৰু চিৰিয়াখানাৰ ভিতৰত মানে যাই আছোঁ আমি চাই থাকক গাইজ চিৰিয়াখানাৰ ভিতৰত কি হয় কি কেনেকৈ কি দেখাব পাৰোঁ চাই থাকক গাইজ ফাইনেলি মানে চিৰিয়াখানা আহি পালোঁ চিৰিয়াখানাৰ ভিতৰত যাই আপোনালোকক দেখাইছোঁ মানে কেনেকৈ দেখাইছোঁ চাই থাকক আৰু কিছু মানে এই সোণালী বান্দৰটো মানে কোনোবা যদি চিঞৰে বা কোনোবা যদি মাতে সিহঁতে কেনেকৈ চিঞৰে চাওকচোন মানে সিহঁতো চিঞৰে মানে চিঞৰ বা ধৰে আৰু এটা কলা বান্দৰ আছে সেইটো চাই থাকক মজা লাগিব চাই বহুত ভাল লাগিছে মানে চাই থাকক দেখিছেনে বান্দৰটো মানে কেনেকৈ আঁতৰ দিছে মানে মানুহ মাত দিলেই হ'ল বাকী চলি থাকে দিয়ক মজা লাগে ন আপোনালোক এতিয়া দেখাই আছোঁ মই মানে ভিতৰত কি আছে মানে বাঘ চাঘ কি হাতী যদি কি আছে আপোনালোক দেখাইছোঁ চাই থাকক আৰু গাইজ মৰাণৰ মানুহ আছে বহুত ভাল লাগিছে মৰাণৰ মানুহ বহুত মৰমৰ মানুহ হয় আৰু আমাক বহুত সহায় কৰিলে আৰু ফাইনেলি মানে আপোনালোক দেখাই আছোঁ এই বান্দৰটো দেখালোৱে আৰু নেক্সট আপোনালোকক দেখাইছোঁ হাতী জেব্ৰা এইবিলাক দেখাইছোঁ আপোনালোকে চাই থাকক দেখাইছোঁ গাইজ চাই থাকিব আৰু মানুহ দেখিছেনে পূৰা মানুহ আহি আছে গাইজ জিৰাফ চাব গৈ আছোঁ আমি এতিয়া টিকলি ভাল লগত নে টিকলি আৰু জিৰাফ চাব গৈ আছোঁ টিকলি আমি ভিতৰত যাব নিদিয়ে কিন্তু ভিতৰত চেষ্টা কৰিম ইয়াৰ পৰাই দেখাম আমি যিমান পাৰোঁ এইটো কি পক্ষী ক'বচোন আপোনালোকে মই মানে ঘনচৰিকা মানে এইটো কি কয় ঘনশ্যাম পক্ষী নেকি এইটো পক্ষী কি পক্ষী আমাক জনাবচোন কমেণ্টত জনাব বাহিৰৰ দেশৰ পৰা আহিছে US আৰু গাইছ মই চাওক US ৰ পৰা আহিছে यानी I have a small YouTube channel so I want to ask you where are you ইংলিছ কল ধৰোঁ মানে কি কৈছি আৰু মই ইংলিছ মানে হিন্দী কথা ইংলিছত কাছা কইনাজন লগ পালোঁ কথা পাতিবতো পাতিছোঁ বুজি পাইছোঁ কিন্তু ইংলিছত কথা পাতিব নোৱাৰিছিলে ক'ব নোৱাৰোঁ এইটো ভাল লাগে এতিয়া মানে বাহিৰৰ দেশৰ পৰা আহি আমাৰ অসমত কাজিৰঙাত মানে চিৰিয়াখানা চাব আহে বহুত ভাল লাগে আৰু কম আৰু দিল খুলি বেয়া নাই এইবিলাক চাই আকৌ গেছ দেখাই আছোঁ ফেঁচা কৰে অ' ভাই আৰু গাইছ এটি দেখি নাই এটি চাই থাকক আৰু দেখাইছোঁ আপোনালোকক এইবিলাক দেখা পাইছে না পক্ষী এয়া এইটোৰ নাম কি নাজানো দিয়ক আপোনালোকে যদি জানে কমেণ্ট কৰি জনাব এবাৰ এইটোৱে বগা হ'ব নহয় আৰু এইটো চিলনী চিলনী সেইটো হৈছে বগা হ'ব আৰু সেইটো বা কি হয় এইটো নাজানো দিয়ক কিন্তু এইটো মানে চিলনী হয় ডাঙৰ দিয়ক চাই লওক ভালকৈ আৰু আপোনালোকক দেখাই আছোঁ ক'ত কি আছে মানে আৰম্ভণিহে বহুত আছে চাব লগা বহুত আছে মানে বহুত দূৰ আছে মানে মেকুৰীও আছে ইয়াতে চিৰিয়াখানাত আরে সেলফি ফটো ই মানে কৈছে কি চাই তুমি আগেৰে নাহিবা পিছে দেহা মই তাইহঁতক ফটো উঠিব কাৰণে দিছে আমি ল'ৰাবিলাকে যোনফালে যাওঁ সেনেকৈ ৰাস্তা হ'ব লাগিব নহয় ফটো উঠিবই ছোৱালী মানুহ ছোৱালী ফটো উঠিব আৰু এইটো কিবা আছে এইটো কি হে পহু নেকি এইটো না হৰিণ হয় এইটো কি হয় কি লাগে বাঘ লাগে বাঘ চাব যাই আছোঁ ভাগৰ লাগি গ'ল ঘেন্দা উঠি আৰু
কিছুমানে মিছ কৰিলে আমাৰ মিছ কৰিম মন যায় মিছ কৰিবি না নকৰোঁ মিছ কাকো আমি ৰাইজক ভাল পাওঁ আমি আপোনালোকৰ কাৰণে ইমান দূৰত আহিছোঁ মানে বহুত কামৰ মাজতো বহুত কাম চাম কৰিও ইয়াত আহিছোঁ কিয় আহিছোঁ আপোনালোকৰ মৰম পোৱাৰ বাবে ৰাইজ মেইন এনেকৈ মৰম কৰি থাকোঁ আপোনালোকে ছাপোৰ্ট কৰি থাকিব অতি সোনকালে 1K কৰি দিয়ক আৰু ভাল ভাল বস্তু দেখাব চেষ্টা কৰিম আপোনালোকক আৰু ইয়াতে কি আছে দেখাই আছোঁ আপোনালোকক চাই থাকক যদি চাওক ভালুক হয় ভালুকটো চাই লওক আৰু এইটো ভালুক হয় আৰু মানে হঠাৎ মানে আমাৰ আগত মানে ভালুক আল্টিমেট গাইজ ভালুক হঠাৎ ইয়াতে আছে বাঘ নাহৰ গটকি বাঘ ইয়াতে আছে গৈ আছোঁ আপোনালোকক দেখাব গৈ আছোঁ ইয়াতে বাঘ আছে মানে বাঘ চাব গৈ আছোঁ এতিয়া বাঘটো চাব বাপৰে চিঞৰি আছে চাওকচোন গৈছে বাপৰে অদ্ভুত বাঘটো কেনেকৈ চিঞৰি আছে মানে পাঞ্জিত কেনেকৈ চিঞৰি আছে এইটো ডাঙৰটো এইটো মাইকীয়া না মতা ক'ব পৰা গম পাবি আৰু এইটো ডাঙৰটো পাঞ্জিতে আমাৰ ছাগলী মাতি আছে চাগে পাঞ্জিতে যেনেকৈ মাতিছে ছাগলী মাতা দিছে আৰু মানুহ চাওক মানুহ কিন্তু বহুত দিছে দিয়ক গৈছে তলত কি আছে আপোনালোকক দেখাই আছোঁ বহুত দূৰত চাই কেনেকুৱা লাগিছে দাদা ভাল লাগিছে ন চাই ভাল লাগে আৰু দেখাই আছোঁ গাইছ চাই থাকক কাকা ভালুক কাকা তোমাক মাইকীটো এৰি থৈ গৈছে নেকি এই ভালুক কাকা ইয়াক এৰি থৈ গৈছে মাইকীটো আৰু তলত আছে ইয়াতে মানে ইয়াৰ মানে গভীৰ প্ৰেম মানে কি ক'ব ইয়াক এৰি থৈ গৈছে মাইকীটোৱে কাজিয়া লাগি আৰু এইটো শুই আছে টোপনি আহিছে শগুন মানে চিৰিয়াখানাতে দেখা পাব বেলেগ ক'তো দেখা পাব আগতেতো দেখা পোৱা আছিল গাঁৱতো দেখা পোৱা আছিল কিন্তু শগুন নহয় শগুন আৰু ভাল লাগিল বহুত বছৰ মোৰ শগুন দেখিলোঁ ফাইনেলি মানে সিংহ ৰজা বুলি কয় আৰু ৰজা বুলি জানা যায় এতিয়া আমি ৰজাক দেখাই আছোঁ হ'ব লাগে বছৰ থাকিলে খাই দিলেহে খতম বাৰবাৰ হৈ যাম দেখাইছোঁ আপোনালোকক সিংহটো ক'ত আৰু সেইটো সিংহ এইটো দেখিছে না শুই আছে এইটো সিংহ য'ত বনৰ ৰজা বুলি কয় কাৰণ আমি সৰুতে পঢ়িছোঁ না পাঞ্জিত সৰুতে পঢ়িছোঁ আৰু সিংহ চাওক মানে বনৰ ৰজা সিংহ আৰু সিংহক এইটো বস্তু বহুত ভয় লাগে মানে এইটো বস্তুকে বিৰাট ভয় লাগে কাৰণ কেতিয়া মানে চিকাৰ কৰা কোনে গম নাপাব কিন্তু আজি শুই আছে ভাগ্য ভাল আমাৰ শুই আছে কিন্তু থিয় হৈ আহিলে চাই ভাল লাগিল হয় আৰু তথাপিতো চাওঁ জগাব চাওঁ এইটো মতাটো এইটো মাইকীটো মানে তহঁতে গিৰাক ঘৈণাক ইও শুই আছে সিও শুই আছে তামাম মানে সিংহটো দেখালোঁ আৰু আপোনালোকে অলপ চাব মানে ছাপোৰ্ট কৰিব লাইক কৰিব আপোনালোকক দেখাৰ কাৰণে ইমান দূৰৰ পৰা আহিছোঁ মানে চিৰিয়াখানা চাব আপোনালোকক বাঘ কিবা কিবি দেখাব দেখক গাইছ আৰু চাব লাগিছে বহুত মানে এইটো কৰি যাব আৰু কথাটো হৈছে কি পাই ভাল লাগিছে আৰু বহুত মানে দূৰৰ মানুহ লগ পাইছোঁ ফৰেনাৰ লগ পাইছোঁ নেক্সট মৰাণ তাৰপিছত মঙলদৈ এনেকৈ বহুত লগ পাইছোঁ আৰু ইয়াতে বাঘ আছে বোলে আমাৰ পাঞ্জিত ভাইটিয়ে কৈছে চক্ৰ সন্মুখত তোমাক যদি বাঘে চুমা খাই দিয়ে কি কৰিবা বিয়া পতা নাই মৰি গ'লে কোনো কথা নাই টেনশ্যন নাই আৰু ইয়াক বিয়াপতীয়া বাঘ এইটো বাঘ দেখিছে না শুই আছে ঢেকীয়াপতীয়া বাঘটো শুই আছে আৰু ইয়াতে লিখা আছে চাওক একবাৰ মানে সৰু ল'ৰা ছোৱালীক ইয়াতে মানে দিব হাক দিছে বিপদ ঘটিব পাৰে তাত লিখা আছে চাই লওক আৰু এইটো দেখিছে না এইটো বাঘ ভাগৰ লাগিছে দিয়ক অলপ আৰু মই দেখাই আছোঁ আপোনালোকক এই দেখিছে না একদম মোৰ সন্মুখত আকৌ নাযাবা দেখিলে ডাইনেশ্যন নহয় এইটো গড় হয় আমাৰ অসমৰ গৌৰৱ এঠেঙীয়া গড় এইটো চাওক এটা নহয় তিনিটামান আছে ইপিনে আৰু হৰিণ এইটো হৰিণ এটি গড় পুৰা চাই থাকিব আৰু এইটো হৈছে হৰিণ তোমাৰ যুৱনে নাচিছে
হৰিণ চাই থাকক মানে আগত গৈ আছোঁ ঘৰত কি আছে আৰু দেখাই আছোঁ আপোনালোকক আৰু চাগে ইয়াতে কিবা আছে ইয়াৰ ভিতৰত কিবা আছে চাগে গৈ আছোঁ চাব বাঘ দেখালোঁ সিংহ দেখালোঁ হৰিণ দেখালোঁ গড় দেখালোঁ আৰু মানে ক'ত কি আছে সকলো দেখাই আছোঁ আৰু ভিডিঅ'টো স্কিপ নকৰিব পৰা চাই থাকক ধামাকা ভিডিঅ' নীল গাই এইটো দেখা নাছিলোঁ ভাল লাগিলে নীল গাই এইটো বাহিৰত আহিছে এইটো বাহিৰত আহিছে এই ধৰিব গৈছে চা মৰিবি চাব লগা আছে মানে অজগৰ বাঘ সিংহ সকলো দেখিলোঁ চাব লগা আছে অজগৰ অজগৰ ক'ত আছে মানে বিচাৰি আছোঁ অজগৰ চাব লাগি আছোঁ আৰু আমাৰ মানুহ আহিছে বেলেগ কিন্তু আমি আহিছিলোঁ দুজন মানে মোৰ পৰীক্ষাও আছিলে বি এছ এফৰ এক্সাম দি আহি এতিয়া মই চিৰিয়াখানাত চাব আহিলোঁ নেক্সট তোমাৰ বহুত মানুহ লগ কৰিলোঁ ফৰেইনাৰ লগ কৰিলোঁ নেক্সট আপৰ মানুহ বহুত লগ কৰিলোঁ ভাল লাগিলে আপৰ মানুহ বহুত মৰমীয়াল বুলি জানিছিলোঁ লগ পোৱা নাছিলোঁ কিন্তু এতিয়া গম পালোঁ যে আপৰ মানুহ বহুত মৰমীয়াল হয় ভাল লাগে তেনেকৈ চা নেক্সট ভিডিঅ' চাই থাকিব চকৰি আৰু চকৰি বহুত আছে চকৰি আৰু এইটো চক কি ডাঙৰ পক্ষী হয় পক্ষী দেখিছেনে বাপৰে বাপ আল্টিমেট দিয়ক গাইছ ঐ খবৰ ভাল তোৰ খবৰ ভাল নেকি আমাৰ ৰিলছ বনালোঁ আৰু তাৰে মাজতে মানে চিৰিয়াখানাৰ মাজতে ৰিলছ বনালোঁ ব্লেক কাপোৰ ভাল মানে কলা হ'ব বাৰু দেখাত চালেতো গাইছ আৰু মানে কথাটো হৈছে কি ৰিলছটো মেইন ৰিলছ বনাই আছোঁ ইনষ্টাগ্ৰামতো মানে ফ'ল' কৰিব ফৰ্নিন অফিচিয়েল বুলি আছে মাৰি চাব চাৰ্চ কৰিব আৰু আগত কি আছে চাওঁ পাঞ্জিতে পূৰা আগত খালি চিৰি যাই আছে দুটা টেকলি আহিছে আমাৰ লগত মৰম লগা টিকলি আপাৰ হয় মানে কি ক'ম গাইছ চকুত চাব লাগিব আৰু আগত কিছু চাই থাকক গাইছ বেছি ধেমালি নকৰোঁ আৰু এতিয়া মানে সেউজীয়া ঘঁৰিয়াল নহয় দেচোন মানে পানীটোৰ কাৰণে সেউজীয়া হৈছে সেই পানীটোৰ কাৰণে এইটো দেখিছি না এই দুটা শুই আছে সেউজীয়া ঘঁৰিয়াল নহয় এনেই ধেমালিকৈ কৈছোঁ এনে মানে পানীত যোনটো এই কিবা বুন আছে পুনি না কি কয় এইটো ভালকৈ নাজানো সেইটোৰ কাৰণে ঘঁৰিয়ালটো মানে সেউজীয়া ঘঁৰিয়াল এখন দেখা হৈছে ঘঁৰিয়াল চাব লাগে ঘঁৰিয়াল দেখিলোঁ মানে দুটা আছিলে মানে আমাৰ অসমৰ ক'ৰবাত ঘঁৰিয়াল না এই মানে মুখখন দীঘল আৰু যোনটো বাহিৰৰ আফ্ৰিকাৰ টাইপৰ আছে ভাল মানে হেৰি আছে ঘঁৰিয়াল আছে এইটো মুখখন চুটি এতিয়ালৈকে কিন্তু জলহস্তী আৰু মানে অজগৰ সাপ দেখাই পোৱা নাই মানে ক'ত আছে মানে বিচাৰি আছোঁ জলহস্তী আৰু অজগৰ সাপ দেখা পোৱা নাই বিচাৰি আছোঁ ক'ত আছে নে নাই মানে চিৰিয়াখানাত কি ক'ব গাইছ বহুত যদি নহয় হৈছে মানে হৰিণ আৰু পহুটো মানে বেছি মানে বাকী জলহস্তী আকৌ দেখাই পোৱা নাই ক'ত আছে বা আৰু অজগৰ দেখাই পোৱা নাই কেনেকৈ কৰে ই পাগলা আমাৰ ই পাগলা অজগৰ দেখা পোৱা নাই পাগল আমি অজগৰ চাব আহিছিলোঁ অজগৰ কিন্তু অজগৰ নাই গাইছ দুখ লাগিছে মোৰ অলপ অজগৰ চাব লাগিছিলে জেব্ৰা চাব জলহস্তী দেখা নাপালোঁ কি চাম কওকচোন আপোনালোকে কি চাম কেটেলা পাব এই দুটা মানে লুকাই আছে নেকি ভিতৰত সোমাই আছে কিন্তু মুখখন নাম শুনি আছিলোঁ কেটেলা পাব এইটো দেখিছে না এইটো ওলাইছে এইটো পলাল এই ইয়াতে সোমাই গ'ল মানে ইয়াৰ ঘৰত সোমাই গ'ল আৰু এতিয়া শুবহি অজগৰ মানে যোনটা বস্তু বিচাৰি আছিলোঁ গম পালোঁ ক'ত আছে নদী আহিছোঁ নদী বহিছে অজগৰ আৰু নেক্সট তোমাৰ জলহস্তী এটা বস্তু আপোনালোকে দেখাইছোঁ চাই থাকক গাইছ অজগৰ সাপ এইটো হৈছে অজগৰ সাপ দেখিছে না এইটো গছৰ ভিতৰত আছে এইটো অজগৰ সাপ হয় আৰু এটা নহয় এইটো দেখিছে না শুই আছে এইটো ডাঙৰ অজগৰ এইটো হৈছে ডাঙৰ অজগৰ আৰু শুই থকাৰ কাৰণে মানে বেছি হেৰি কৰিব পৰা নাই কিন্তু এইটো শুই আছে এইটো হৈছে ডাঙৰ অজগৰ আৰু ইয়াতে আছে দুটা সৰু অজগৰ মানে এইটো হৈছে মানে চকৰি ভেটি হয় এইটো আৰু এইটো শুই আছে চকৰি ভেটি হয় এইটো আৰু কি আছে আপোনালোকক দেখাই আছোঁ চাই থাকক চকৰি ভেটি এইটো অলপ মানে খবৰ আছে এন পাই মানে পূৰা উঠি আছে মানে কিবা হালধীয়া সাপ মানে এইটো সাপ কি নাম নাজানো কিন্তু হালধীয়া সাপটো কি বঢ়িয়াকৈ শুই আছে চাওকচোন এইটো শুই আছে সাপ দেখালোঁ আপোনালোকক ফেটি সাপ দেখালোঁ তাৰপিছত আপোনালোকক
অজগৰ, হালধীয়া সাপ এটা দেখালোঁ আৰু এতিয়া ওপৰত যাই আছোঁ। ভৰি বিষাইছে। ওপৰত যাই আছোঁ মানে কি আছে ওপৰত দেখাই আছোঁ আপোনালোকক। মানে অলপ জেগাবিলাক সেই আৰু যায়ো ভাল লাগে আৰু মানুহ বহুত আছে আগত দেখি চাওঁ চাই থাকক গাইছ। চাওক এই ক'লা বাঘ এইটো আৰু না আল্টিমেট ভিতৰত সোমাই গ'ল তাৰ এইটো থকা জেগা আৰু সেইটো এটা দুটা আছে ইয়াতে ক'লা বাঘ দুটা আছে আৰু এইটো অলপ প্ৰব্লেম হৈছে চাগে মানে যোনটো মানে লেজৰ লোম অলপ আঁতৰি গৈছে আৰু ওপৰত উঠিছে দেখি কেনেকৈ ওপৰত উঠিছে পূৰা চাই থাকক গাইছ। আৰু ক'ত কি আছে দেখাই আছোঁ আপোনালোকক। খাম জুচ কলো জুচ খাম কলো জুচ খাম আৰু বহি লৈছোঁ। আমি খাই আমেজ লওঁ আৰু আপোনালোকে চাই আমেজ লওঁ। পূৰা চাটৰ তলত বহি লৈছোঁ। ফটো উঠিলোঁ অলপ মুখ চুখ ধুলোঁ চাই থাকক গাইছ। আহি গ'ল আমাৰ জুচ কলৰ জুচ বেনানা জুচ খাম এতিয়া আমি। মনজিত পূৰা মাৰি দিয়া এনেকৈ খাম। আৰু গাইছ ফাইনেলি বানানা জুচ গাত পৰিছে খাই দিছোঁ। সৰি ফাৰ্ষ্ট টাইম আপোনালোকক খাই আছোঁ আপোনালোকক দেখাই আছোঁ। জুচ খোৱা হ'ল আৰু এতিয়া যাই আছোঁ আপোনালোকক কি জলষ্টি খাওঁ জুচ 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 খোৱা হ'ল আৰু এতিয়া জলষ্টি খাবা। বেয়া ল'ৰা সদায় বেয়া কথা মানে বেয়া ভাৱ তই বেলেগ একো নাই ভাই। অলপ ভাল বা শিক গম পাইছে না ভাল বা শিক বেয়াটো ভাবছি দেখাই আছোঁ আপোনালোকক জলষ্টি শুনি আছোঁ ইমান বেয়াকৈ হৈছা জুচ খাওঁ গাইছ জলষ্টি দেখি আছোঁ চাই খাওঁ। ফাইনেলি জলষ্টি দেখা পালোঁ জলষ্টি আৰু দেখাইছোঁ আপোনাক আগত মানে চিৰিয়াখানাত মানে সকলো চোৱা হ'ল আৰু এতিয়া বাহিৰত গৈ আছোঁ। এই যে গেট বাহিৰত যাই আছোঁ আৰু গাড়ীত যোৱাতে আপোনালোকক দেখাই আছোঁ চাই থাকিব। ফাইনেলি মানে গুৱাহাটীৰ পৰা আহি পালোঁ মই গুৱাহাটীৰ পৰা আহি মানে ইণ্টাৰভিউ দি আহিলোঁ আৰু আপোনালোকে চিৰিয়াখানা চাই আৰু সেইখিনি মানে ফ্ৰেছ হৈ এতিয়া বিয়াখনত যাব ওলাইছোঁ। বিয়াখনত যাম আৰু ভিডিঅ'টো আজি এইখিনি আছিলে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ আৰু আজি এইখিনি আছিলে।